শিক্ষাৰ্থীসকল, আজি তোমালোকৰ পাঠ্যপুথিৰ বৰপোনাৰ হাট পদ্যটি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বৰপোনাৰ হাট পদ্যটি ৰচনা কৰিছিল হোমেন গগৈয়ে। বৰপোনাৰ হাট পদ্যটিৰ মাজেৰে এটি সৰু ল'ৰাৰ কাহিনী বৰ্ণনা কৰিছে। ল'ৰাটিৰ নাম হৈছে বৰপোনা আৰু বৰপোনাই ৰাতিপুৱাই ওলাই গৈছে হাটলৈ বুলি। সোঁ হাতত এটা মোনা লৈছে আৰু বাওঁ হাতত এটা ছাতি লৈ তেওঁ ওলাই গৈছে। এতিয়া হাট মানে কি জানানে? হাট মানে হৈছে বজাৰ। এজন খুৰাৰ বিষয়ে কৈছে ভৰালী খুৰা। ভৰালী খুৰাই বৰালি মাছ এটা বাটতে কিনি লৈছে আৰু বৰপোনায়ো সস্তাতে বাট দুটামান কিনি লৈছে। বৰপোনা যেতিয়া হাটৰ পৰা ঘূৰি আহিছে তেতিয়া বৰ ভাগৰ লাগিলে। সেইবাবে বটগছ এজোপাৰ তলতে অলপমান জিৰাইছে। এতিয়া জিৰাবলৈ লওঁতেই তাৰ টোপনি আহিল আৰু ঘূৰ টোপনিত বেলি দুপৰ হ'ল। ভৰালী খুৰাই বজাৰ সামৰি ঘৰলৈ ঘূৰি আহিছে। তেনেকুৱাতে দেখিছে যে বটগছ এজোপাৰ তলত ল'ৰা এটা শুই আছে আৰু ল'ৰাটোৰ মুখখন চাই দেখিছে যে বৰপোনা, আৰু বৰপোনাক জগাই গছৰ তলত টোপনি নামাৰিবলৈ কৈ ঘৰলৈ পঠিয়াই দিছে। যেতিয়া বৰপোনা সাৰ পাই উঠি ঘৰলৈ আহিছে তেতিয়া তাৰ ভয় লাগিছে। তাৰ জীৱ ওলাই যাওঁ অৱস্থা হৈছে, কাৰণ মাকলৈ ভয় কৰিছে। মাকে চাগে ইতিমধ্যে বাটলৈ চাই চকুৱে বিষাইছে আৰু মাকে যিহেতু বজাৰ কৰিবলৈ পঠিয়াই দিছিল, এতিয়া বজাৰ কৰি আহি পোৱা দেৰি হোৱাৰ বাবে মাকৰ খং উঠিব বুলি ভাবিছে সি, আৰু খঙতে বৰপোনাক গালি খপনি পাৰিব আৰু মুখত চৰু চাই সানিব বুলি কৈছে। লগতে তিনিকুৰি ভুকু দিব বুলি ভাবিছে। বৰপোনা চুচুক চামাক কৰি মেকুৰীৰ খোজেৰে ঘৰ সোমাইছেহি। মাকে তৰ্জন কৰ্জন কৰি আহিছে যে হাটলৈ গৈছিল, ইমান দেৰি ক'ত আছিল? তেনেকৈ বহুতো প্ৰশ্ন কৰিছে বৰপোনাক, আৰু লেৰেলা পাচলি লৈ ঘৰ সোমোৱাৰ বাবে আৰু বেছি খং উঠিছে। বৰপোনাই মনতে ভাবিলে মাকক মিছা মাতি লাভ নাই, আৰু মাকে মিছা মতা স্বভাৱটো ভাল নাপায়। সেইবাবেই সি মাকক সঁচা কথাবোৰ কৈ দিছে, আৰু মাকে আচলৰ আগেৰে চকু পানী টুকিছে যেতিয়া সঁচা কথাবোৰ গম পাইছে। মাকে বৰপোনাক কেতিয়াও গালি নাপাৰোঁ বুলি কৈছে আৰু তাক সৎ ল'ৰা বুলি কৈ সঁচা কথা কোৱাৰ বাবে মাকে সুখ পাইছে বুলি কৈছে। এতিয়া পদ্যটিৰ মাজেৰে এইখিনি কথাকে ক'ব বিচাৰিছে কবিয়ে। এতিয়া আমি বুজি পাইছোঁ যে আমি কেতিয়াও মিছা কথা ক'ব নাপায়। ধন্যবাদ।